আজি মই একেবাৰে তেল নিদিয়াকৈ বনোৱা তিনিটি ৰেচিপি লৈ আহিছোঁ। ইয়াত দেখিছে নহয় গাহৰি মাংস লৈছোঁ। ইয়াত দেখিছে নহয় অলপ গাহৰি মাংস লৈছোঁ। আৰু এয়া একেবাৰে তেল নিদিয়াকৈ মই এখন কেৰাহী জুইত পাতি ইয়াত অলপ নিমখ আৰু হালধি দিছোঁ আৰু আদা নহৰু জলকীয়া অলপ খুদুনাত খুন্দি দিছোঁ। আৰু এয়া এমুঠি লাই শাক ধুই পখালি ৰেডি কৰি থৈছোঁ। আৰু এয়া মাংস, এইখিনি মই বেলেগ ধৰণে বনাম। এইখিনি তেল নিদিয়াকৈ বনাইছোঁ, অকণমানো তেল ব্যৱহাৰ কৰা নাই, যিহেতু গাহৰি মাংস তেল হয়, তেল নিদিলেও হয়। আৰু এতিয়া মই অলপ সময় ভাজি লোৱাৰ পাছত ইয়াতে লাই শাকখিনি দি দিছোঁ। আৰু লাই শাকখিনি মই হাতেৰে মোহাৰি দিছোঁ, কটাৰীয়ে কাটি দিয়া নাই। হাতেৰে এইদৰে মোহাৰি ছিঙি দিলে খাবলৈ ভাল হয়। আৰু এয়া দেখিছে নহয় হালধিটো খুব কমকৈ দিছোঁ, যিহেতু মই তেল নিদিয়াকৈ বনাইছোঁ। আৰু এতিয়া অলপ সময় ঢাকি ৰাখি দিছোঁ। এয়া দেখিছে নহয় খুব ধুনীয়াকৈ সিজি গৈছে। আৰু মাংসৰ ডোখৰ একেটা জোখতে ৰৈ গৈছে, গলি যোৱা নাই। ইয়াত তেল যিটো দেখিছে এইটো মাংসৰ তেল হয়, যিহেতু গাহৰি মাংস তেলীয়া হয়। এইদৰে তেল নিদিয়াকৈ মই বনাইছোঁ। অকল নিমখ হালধি আৰু আদা নহৰু জলকীয়া দিছোঁ। এয়া দেখিছে নহয় ৰেডি হৈ গ'ল মোৰ মাংসৰ ভাজিকণ। এইদৰে বনালে খাই খুব ভাল লাগে। আৰু যিসকলে খোৱা নাই এইদৰে তেল নিদিয়াকৈ বনাই খাই চাবচোন। আৰু ইয়াৰ পাছত মই আকৌ খুতুৱা শাকৰ জোল বনাম, যিটো একেবাৰে গাঁৱলীয়া খুতুৰা শাকৰ জোল। এয়া দেখিছে নহয় অলপ খুতুৰা লৈছোঁ, নিজৰ বাৰীৰ পৰা তুলি আনিছোঁ। এটা ঔটেঙা লৈছোঁ আৰু অলপমান ইয়াত শিঙি মাছ আছে, কেইজনীমান শিঙি মাছ আৰু দুটামান গৰৈ মাছো আছে। আৰু এয়া কচু দেখিছে নহয়। এয়া এতিয়া ইয়াৰ জোল বনাম একেবাৰে তেল নিদিয়াকৈ। এয়া দেখিছে নহয় মই জুইত কেৰাহী এয়া পানী মিহি মিহিকৈ খুতুৰাখিনি কাটি এইদৰে পানীত উতলাইছোঁ। আৰু এয়া দেখিছে নহয় এটা গৰৈ মাছ আৰু এয়া শিঙি মাছ এইদৰে বাকলি গুচাই মই ফ্ৰাই নকৰাকৈ দি দিছোঁ। আৰু এয়া কচু দিছোঁ, এটা কচু দিছোঁ। গৰৈ মাছ এয়া দেখিছে নহয় ফ্ৰাই নকৰাকৈ দিছোঁ, মই কেঁচাকৈ দিছোঁ। কেঁচাকৈ দিলে বইল শাকত খাবলৈ সোৱাদ হয়, খুব ভাল লাগে। আৰু ফ্ৰাই কৰি দিলে বইল শাকত মাছৰ সোৱাদটো নাহে। একেবাৰে বাকলি গুচাই মই এইদৰে ফ্ৰাই নকৰাকৈ দি দিছোঁ, খুব ভাল লাগে খুতুৰা বইল। আৰু খুব যদিও এয়া দেখিছেনে আপোনালোকে, এয়া দেখিছে কচু বইল শাকৰ এটা সোৱাদেই সুকীয়া হয়। আৰু যিহেতু মই বইল শাক খুব ভাল পাওঁ, এয়া দেখিছে নহয় কিমান ধুনীয়াকৈ হৈ গৈছে। এইবিলাক কচুবিলাক সিজিয়ে গৈছে। ইয়াত নিমখ হালধি জোখৰ অনুপাতে মই দি দিছোঁ। হালধিটো বেছি দিয়া নাই, বইল শাকত বেছি হালধি দিব নালাগে, কমকৈ দিছোঁ। আৰু এতিয়া মই ঔটেঙা দি দিছোঁ। এয়া দেখিছে নহয় এবাকলি ঔটেঙা থেঠেলিয়াই লৈ দি দিছোঁ। বইল শাকত টেঙা দিলে খাবলৈ খুব ভাল হয়। যদি আপোনালোকৰ ঔটেঙা নাথাকে আপুনি অলপ নেমু চেপি দিব পাৰে। ইয়াত দেখিছে নহয় মাছখিনি সিজি ইয়াৰ ৰসটো ওলাই গৈছে। আৰু ইয়াৰ জোলকণৰ সোৱাদটোৱে সুকীয়া হয় বইল শাকৰ। ইয়াত দেখিছে নহয় ৰেডি হৈ গ'ল মোৰ। মই ইয়াতে অলপ ধনিয়া পাত দি দিছোঁ। ইয়াত দেখিছে নহয় খুব জুতি লগা হৈছে। যদিও শাকখিনি দেখাত বইল হয়, তথাপিতো খুব জুতি লগা হয়। আৰু মই এটা পাতৰ আকৌ চাটনি বনাম। এয়া দেখিছে নহয় কোমলীয়া লাই শাক, এয়া মান ধনিয়া পাত, এয়া মূলা পাত আৰু পালেং পাত। এয়া দেখিছে নহয় এটা ধুনীয়া চাটনি বনাম, খাবলৈ খুব জুতি লগা হয়, খুব ভাল হয়, খুব স্বাস্থ্যসন্মত। আৰু আজি মোৰ ৰেচিপিকেইটা একেবাৰে তেল ব্যৱহাৰ নকৰাকৈ গোটেই তিনিটি ৰেচিপিয়ে বনাইছোঁ। যদি ভাল পায় আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। এয়া মই মিক্সিতে পিচি লৈছোঁ, আপোনালোকে পটাটো পিচিব পাৰে। আৰু এপিচ নেমু লৈছোঁ, ইয়াত অলপ নেমু ৰস দিম। আৰু এইদৰে পাতৰ চাটনিখন খাই খুব ভাল লাগে। এয়া দেখিছে নহয় অলপ নেমু লৈছোঁ, এয়া অলপ নেমু দি দিছোঁ। নেমু চাটনি যিহেতু অলপ টেঙা লাগে, খুব ধুনীয়া জুতি লগা হৈছে।